ফাইনেল গাছ আহি পালোঁ আমি ৰিজৰ্ট। জেগাটুকুৰ নাম হৈছে নেমুবাৰী বুলি কয়। হয় গাইছ, সকলোৱে আহিব। আহিব ইয়াত ধুনীয়া ধুনীয়া প্লেচ আছে। জেগাটুকুৰ মই নাম কৈ দি আছোঁ। ইয়াত বহিব পৰা জেগা আছে, ধুনীয়া জেগা আছে। বহিবলৈ কাৰণে সুবিধা হয়। গাইছ, কাৰোবাৰ যদি ভাগৰ লাগে বহিবৰ কাৰণে চিয়াৰ আছে, ইয়াত বহিব পাৰে। আৰু গৰম দিনৰ কাৰণে বেছি ভাল, গছ গছনি বহুত আছে, অকণমান হাৱা বতাহ ল'ব পাৰিব। এইবিলাক ফেমিলিলৈ আহিবৰ কাৰণে বেছি ভাল হয়, ইয়াত চাবৰ কাৰণে ভাল হ'ব। সৰু সৰু বাচ্চা লৈ আহিবৰ কাৰণে পাৰিব। তো বলক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। ইয়াত ঘৰ বনোৱা হৈ আছে, বহাৰ সুবিধা আছে, ইয়াত বহিব পাৰিব। গাইজ কমেণ্ট কৰি জনাব এইটো আপোনালোকে কি বুলি কয়, চাই লওক।